এজন ব্যক্তিয়ে যদি কাৰোবাৰ ওচৰত মিছা কথা কৈছে তেতিয়া সেই ব্যক্তিজনৰ চকুৱে চকুৱে চাই কিন্তু তেওঁ কেতিয়াও কথা ক'ব নোৱাৰে। So hey guys, মই দীপৰাজ and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক ভালে আছে না। আজি এই ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো মই আজি আপোনালোকক অ্যামেজিং 5টা সাইকোলজিক্যাল ফ্যাক্ট কম যিকেইটা শুনিলে আপোনালোক বহুত আচৰিত হৈ যাব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনে ধৰণৰ ভিডিঅ'বিলাক বনাই থাকোঁ যাতে নতুন ভিডিঅ'ৰ আপডেট আহিলে সকলোতকৈ আগত পায়। বলক তেনেহ'লে টাইম ৱেষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্যাক্ট নম্বৰ 5 এই সাইকোলজিক্যাল ফ্যাক্টটো আপোনালোকৰ লাইফত বহুত কাম দিব পাৰে মনোযোগ দি শুনিব। ফৰ এক্সাম্পল আপোনালোকে এখন বোৰ্ড মিটিঙত আছে বা ইণ্টাৰভিউ দিবলৈ গৈ আছে তো সেই সময়টোত আপোনালোকে বহুত নাৰ্ভাছনেছ ফিলিং কৰে ন তো এই নাৰ্ভাছনেছ ফিলিংটো আপোনালোকে দূৰ কৰিব হ'লে এটা কাম কৰিব পাৰে আপোনালোকে এনেকুৱা এজন মানুহৰ বা এনেকুৱা এজন বন্ধুৰ কথা ভাবিব পাৰে যাক আপোনালোকে বহুত দিন লগ পোৱা নাই তো এইটো কৰিলে আপোনালোকৰ মাইণ্ডৰ পৰা নাৰ্ভাছনেছ ফিলিংটো দূৰ হৈ যায় আৰু আপোনালোকৰ মাইণ্ডটো এৱেৰ হৈ যায় ৰাইট তো এই সাইকোলজিক্যাল ফ্যাক্টটো আপোনালোকে এবাৰ লাইফত ট্ৰাই কৰি চাবচোন। ফ্যাক্ট নম্বৰ 4 সাইকোলজিয়ে কয় আপোনালোকে যদি কিবা এটা কাম কৰিম বুলি ভাবিছে সেই কামটো সদায় দিনৰ আৰম্ভণিত বা দিনৰ শেষতে কৰিবলৈ ট্ৰাই কৰিব কিয়নো এই সময়খিনি এনেকুৱা এটা সময় যিখিনি সময়ত আমাৰ মাইণ্ডে কিবা এটা ইনফৰমেশ্যন ভালদৰে প্ৰচেছ কৰিব পাৰে মানে সহজ ভাষাত ক'বলৈ গ'লে আমাৰ মাইণ্ডে কিবা এটা ইনফৰমেশ্যন ভালদৰে মনত ৰাখিব পাৰে। ফৰ এক্সাম্পল আপুনি যদি ইণ্টাৰভিউ এটা দিবলৈ গৈ আছে সেই ইণ্টাৰভিউটোৰ আপোনালোকে হয়তো একদম প্ৰথম প্ৰাৰ্থীজন হওক নহ'লে একদম শেষৰ প্ৰাৰ্থীজন হ'বলৈ ট্ৰাই কৰক তেতিয়া এই সাইকোলজিক্যাল ফ্যাক্টৰ মেজিক আপোনালোকে গম পাই যাব। যদি ভাল লাগে এবাৰ ট্ৰাই কৰি চাই ল'ব। ফ্যাক্ট নম্বৰ 3 এজন ব্যক্তিয়ে যদি কাৰোবাৰ ওচৰত মিছা কথা কৈছে তেতিয়া সেই ব্যক্তিজনৰ চকুৱে চকুৱে চাই কিন্তু তেওঁ কেতিয়াও কথা ক'ব নোৱাৰে কিয়নো কনচিয়াছলি এৱেৰ থাকিলেও তেওঁ ছাবকনচিয়াছ মাইণ্ডটোৱে জানে যে তেওঁ মিছা কথা কৈ আছে এণ্ড ছাবকনচিয়াছলি তেওঁ নিজকে গিল্টি যেন ফিল কৰে সেইকাৰণে তেওঁ সেই ব্যক্তিজনৰ চকুৱে চকুৱে থৈ কেতিয়াও কথা ক'ব নোৱাৰে। আৰু মই ভাবোঁ এই ফ্যাক্টটো আপোনালোকৰ লাইফত এদিন নহয় এদিন ঘটিছে কমেণ্টত জনাবচোন হয়নে নহয়। 2 এই ফ্যাক্টটো বহুত ইন্টাৰেষ্টিং হয় মনোযোগেৰে শুনিব। এজন ব্যক্তি যদি কেনেকুৱা স্বভাৱৰ হয় তাক যদি আপোনালোকে জানিবলৈ যায় অৰ্থাৎ ব্যক্তিজন সৎ শান্ত উগ্ৰ সেই ব্যক্তিজন কেনেকুৱা হয় কি স্বভাৱৰ হয় তাক যদি আপোনালোকে জানিবলৈ যায় এইটো কৰিব পাৰে যে আপোনালোকে সেই ব্যক্তিজনে ৰেষ্টুৰেণ্টৰ ৱেটাৰ এজনৰ লগত কিভাৱে আচৰণ কৰিছে বা কিভাৱে ব্যৱহাৰ কৰিছে সেইটো চালে আপোনালোকে ব্যক্তিজনৰ মানসিকতাৰ পৰিচয় পাই যাব মানে ব্যক্তিজন কেনেকুৱা স্বভাৱৰ হয় আপোনালোকে গম পাই যাব ৰাইট। এই সাইকোলজিক্যাল ফ্যাক্টটো আপোনালোকে নিজৰ লাইফত এবাৰ ট্ৰাই কৰি চাবচোন। ফ্যাক্ট নম্বৰ 1 এই সাইকোলজিক্যাল ফ্যাক্টটো আপোনালোকে বহুত মনোযোগেৰে শুনিব কিয়নো এই ফ্যাক্টটো আপোনালোকৰ লাইফত বহুত কামত দিব পাৰে যে সময় লৈ উত্তৰ দিয়া। আপোনালোকে যদি কিবা এটা কোনোবা প্ৰশ্ন কৰে আপোনালোকে সেই প্ৰশ্নটোৰ উত্তৰ বহুত সোনকালে দি দিয়ে বা বহুত সোনকালে দিবলৈ ট্ৰাই কৰে যদিও লাগিলে সেই প্ৰশ্নটোৰ উত্তৰ ভুলে হওক বা শুদ্ধ হওক কিন্তু বহুত সোনকালে দিবলৈ ট্ৰাই কৰে কিন্তু সাইকোলজিয়ে এইটো কয় যে আপোনালোকে কিবা এটা প্ৰশ্ন উত্তৰ দিয়াৰ আগত অলপ ৰক আৰু অলপ ভাবি চিন্তি প্ৰশ্নটোৰ উত্তৰ দিয়ক। এইটো কৰিলে কি হ'ব যে আপোনালোকৰ ব্ৰেইনটোৱে সেই ইনফৰমেশ্যন বা প্ৰশ্নটোক অলপ প্ৰচেছ কৰাৰ বাবে টাইম পাব তেতিয়া ব্ৰেইনটোৱে ডিচিশ্যন ল'ব পাৰিব যে প্ৰশ্নটোৰ উত্তৰ কি দিয়া যায়। আৰু এই ট্ৰিকটো বহুত চেলিব্ৰিটি বা বহুত ছাকচেছফুল মানুহবিলাকে সঘনাই ব্যৱহাৰ কৰি থাকে তো আপোনালোকে এই ট্ৰিকটো অলপ ফ'ল' কৰিব আৰু ট্ৰাই কৰি চাব পাৰে যদি ভাল লাগে। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব সুন্দৰকৈ এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টোত যদি অলপো ইনফৰমেশ্যন পালে তেনেহ'লে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকোঁ যাতে নতুন ভিডিঅ'ৰ আপডেট আহিলে সকলোতকৈ আগত পায়। লগ পাম তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ বাই। থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল।